তেওঁলোকে শাৰী পাতি ধুনীয়াকৈ বহি আছে, কষ্ট কৰি আছে। সন্মুখত যদি বহাই দিয়া হয় আকৌ আমাৰ লাইনখিনি বা শাৰী পাতিটো আমাৰ বিশৃংখল সৃষ্টি হ'ব। যিসকল সন্মুখত বহিম বুলি আশা কৰি আছে কত থৈ যায় পৰিচয়, সেয়েহে আমি সকলোৱে তেখেতক আজিৰ পৰা কণ্ঠ সৌৰভেৰে পৰিচিত হ'ম। শ্ৰদ্ধাৰ সংগীতা বৰা বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আন এগৰাকী মূল নামতি এই অনুষ্ঠানৰ স্নিগ্ধা বৰা তেখেতকো আমি মঞ্চলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ। আন এগৰাকী মূল নামতি স্নিগ্ধা বৰা বাইদেউক আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ। আৰু মই আইমণি গগৈ বাইদেউক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমি কণ্ঠজ্যোতি সন্মানে পৰিচিত হ'ম অনুৰোধ জনাইছোঁ। আহক বাইদেউ। শ্ৰদ্ধাৰ দানী কোঁৱৰ বাইদেউ লোক সংস্কৃতিৰ সাধক আৰু গৱেষক সদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে। নিৰ্মলা দাস বাইদেউক আমি অনুৰোধ জনাইছোঁ। অঞ্জনা হাজৰিকা বাইদেউ আহক। তেখেতলৈ আমি আপোনালোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাইদেউ আপোনালোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। ছাৰলৈ অশেষ ধন্যবাদ। পুনৰ এটা জোৰদাৰ হাত চাপৰি শিৱসাগৰবাসী। আমাৰ সমাজখন সঁচাকৈ সুন্দৰ হ'ব এনে আশা ৰাখি পুনৰবাৰ আই মাতৃ সকলোলৈ আমাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। ধন্যবাদ। সঁচাকৈ বৰ ধুনীয়া এটা দিহানামৰ প্ৰগ্ৰেম আমি দেখিলোঁ। প্ৰথমতে ইমান ভাল লগা নাছিলে, কিন্তু লাহে লাহে যেতিয়া তালত পৰিলে ইমান ভাল লাগিলে। আৰু আমাৰ গন্তি কৰোঁতে অকণমান ভুল হ'ল, অকণমান খেলি মেলি হৈছিলে। এটা কথা ক'ম যে আপোনালোকে এটা অভিলেখ গঢ়িলে। আপোনালোক সকলো I was trying to copy it, but it was so interesting, everybody, most of them are also smiling. Thank you, it was interesting and also very powerful. और ये जो ग्रुप है जिन्होंने ऑर्गेनाइज किया है, और जुगलबंदी सांस्कृतिक ग्रुप जो है उन्होंने চেণ্ডেল হেৰিয়াত থৈ আহিলোঁ জনীয়ে মেলে
আমি জেগাত লাষ্টত বহিবলৈ পালেগৈ হ'ব চেণ্ডেল কিছু খাব লাগিলে কি হ'ব আমি যে গাড়ীত আপুনি দলিয়াই থৈ আহিলে যে মই একেবাৰে লাষ্টত থৈ আহিছোঁ একদম হেৰিয়ত গাড়ী চিটৰ তলত কোন গাব তোমালোকৰ পিন্ধিম আকৌ কিন্তু প্ৰত্যেক বছৰতে হ'ল আৰু এখন দেই হ'ল আৰু দেই আমি যাওঁ আৰু এতিয়া পানী বটল আনিবলৈ যাওঁ খালী খালী এয়া দেখিছে নাই ফুলবোৰ কেনেকুৱা লাগিছে পিছফালে টিপালত পৰি থকা ফুলবোৰ অন্ধ কণ্ঠ নাম গাই শিকাই গৈছেগৈ দেই মানুহবোৰ গৈছে ষ্টেজৰ ফালে আৰু আমি আহিছোঁ শেষৰ ফালে আমি মানে ননওঁ আমি সেইকাৰণে ষ্টেজত নুসুধিলোঁ ভাগি যাব বুলি আমি বেছি ভয় খালে মধুস্মিতা উঠিলেতো চেছে ওলাই আহিছে গাই যাওঁ আমি ৰাস্তালৈ আহি আছো তহঁতি ক'ত আছ যা হেৰি ৰৈ থাক তাত আমি আহি আছো মেইন ৰাস্তা এবাৰ গাড়ী চিন্তা দেই এবাৰ গাড়ী চিন্তা